hello. So guys, welcome back to my channel. So guys, এটা বড় দুর্গা পূজাৰ বতৰ চলি আছে। প্ৰথমতে আপোনাক সকলোকে মোৰ ফালৰ পৰা দুৰ্গা পূজাৰ অশেষ শুভেচ্ছা জনাইছো। এই ব্লগটো কেতিয়া আপলোড হ'ব নো আইডিয়া, বা তথাপিতো দুৰ্গা পূজা শেষ হৈ যাব পাৰে। তথাপিতো আপোনালোকে জনাব যে দুৰ্গা পূজা আপোনালোকৰ কেনেকুৱা গ'ল। সো গাইজ, মই ইয়াত ড্ৰেছ আপ কৰিছোঁ এই কাৰণে যে মই আজি বহুত দিনৰ মূৰত মই মোৰ ফ্ৰেণ্ডক লগ কৰিম। আৰু বিশেষকৈ এটা কথা, দুৰ্গা পূজাত কেতিয়াও মই ফ্ৰেণ্ডৰ লগত মানে দুৰ্গা পূজা চাই পোৱা নাই, কেতিয়াও পূজা চাই পোৱা নাই। ত' কিবাকে মা পাপাৰ পৰা মানে অলপ পাৰ্মিশ্যনটো লৈছোঁ আৰু তাতেও মানে সিহঁতে কৈ আছে কি নালাগে যাব ইমান ৰ'দত, তথাপিতো কৈছোঁ কি যাম বুলি। হা, চ' ভয়ো লাগি আছে তথাপিতো। চ' এইটো ফাৰ্ষ্ট হয়। গতিকে মই আজি মোৰ লগৰবিলাকক দেখুৱাম আপোনালোকক, আৰু লগতে আমি আজি যাক লগ কৰিম তাইৰ নাম হৈছে অংকিতা। আৰু তাই মানে একচুৱেলি আমি যেতিয়া ছেকেণ্ড ইয়েৰৰ এক্সাম খতম হৈছে তেতিয়াৰ পৰা লগেই কৰা নাই, মানে মোটামুটি 1.5 বছৰে হৈ গ'ল চাগে লগ নকৰা। গতিকে মই লগ কৰিম। আৰু লগতে আজি মোৰ চেনেলটোত যিসকলে এই ভিডিঅ'টো চাইছে, মানে নতুনকৈ মোৰ চেনেলটো ভিজিট কৰিছে, তেওঁলোকক মই ক'ম যে হাই আই এম মাৰ্টিনা চৌধুৰী। আৰু প্লিজ তোমালোকে মোৰ চেনেলটো চাই কিনে গুচি নাযাবা, ছাবস্ক্ৰাইবটো কৰি যাবা, লগতে থাম্বছ আপ দিবা, আৰু যিমান পাৰা শ্বেয়াৰ কৰিবা, আৰু প্লিজ জনাবা মোৰ যদি কিবা ভুল হয় তোমালোকে প্লিজ কমেণ্ট কৰি জনাবা। লগতে দুৰ্গা পূজা কেনেকুৱা গ'ল চাবৰে প্লিজ জনাবা দেই। গতিকে এতিয়া বাৰু মই অকণমান চুলি চুচি লওঁ, তাৰে পিছত আপোনালোকক লগ পাম। আৰু লগতে মোৰ লগত আজি ভণ্টি যাব, আমি দুটাই কি মজা ন, চিবলিংছৰ লগত ঘূৰাৰ মজাই বেলেগ একেবাৰে। ত' গাইজ, মই আপোনালোকক লগ পাম চুলি চুচি অকণমান। ত' বাই অলপ পিছত লগ পাম বাৰু। বাই। So guys, আমি এতিয়া যাই আছোঁ, নাজানো কি হয়। মোক অলৰেডি মোৰ ফ্ৰেণ্ডকেইটাক ফোন কৰিছে, পূৰা আটা পাৰি আছে। গতিকে গাইজ, মই আপোনালোকক পিছত লগ পাম। ত' বাই। পঢ়াই আছে ভিডিঅ'। এইটোৱে ছোৱালী যিটো আমি লগ কৰিব আহিছোঁ, আৰু এটা আহি আছে। আৰু এইজন কি কৰি আছে, মাহিমা কৰি পালে কিন্তু এই হাই এতিয়া চৰ্টে পৰা কেতিয়া ইমান লাগে কি কৈছোঁ শুনাই পোৱা নাই চাগে। Yeah guys, গণেশগুৰিৰ পূজা। দেখিছে একো ফটো উঠা নাই, ভাল লাগিছে। ফটো উঠা নাই গৰু। গাইজ, এটা বহুত কমেডি কথা আছে। আমি কি ধুনীয়াকৈ ৰিলচ বনাব কিনে ইয়াতে বিশালত আহিছিলোঁ, য'ত আমাক চিকিউৰিটি খেদা দিছে ভাই। ৰিলচ বনাব আহিছিলোঁ, আমাক খেদা দিছে, যিটোৰ কাৰণে আমাৰ মন ভাঙি গ'ল। এতিয়া ৰিলচৰ কাৰণে মোদেই নাইকিয়া। মোৰ ব্লগটোত প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। একো কাপোৰ নিকিনো, আমি জানো গাইজ আমি বহুত ভিক্ষাৰী হয়, কেৱল আমি বিশালত সোমাওঁ কাপোৰ চাব। আছা ন চুব্ৰু মোকো লৈ দিবলা। কোনটো এটা কথা কোৱা না,
এইখিনি তো আজি আমাৰ লগ পাই কিনে কেনেকুৱা লাগিছে বহুত ভাল লাগিছে বহুত ভাল লাগিছে উজ্জ্বল নাই মানে মোৰ মুখখন এতিয়া পৰা সেমেকা হৈছে এতিয়া অকণমান গ্ল' কৰিছে মানে মুখখন এতিয়া মই মানে নিজে মানে গম পাইছোঁ আৰু নাই তোক সুধিম নহয় তই মানে যাক তাই মোৰ অনুভৱ সুধিছে সেইকাৰণে মই অনুভৱটো তাইৰ আগত মানে দিছোঁ আৰু অনুভৱ আৰু প্লিজ তোমাৰ হোষ্টেলৰ মোৰ চেনেলটো শ্বেয়াৰ কৰি দিবা একদম মই একেবাৰে তুমি মোক দি দিবা প্ৰত্যেকটা ব্লগে মোক দি দিবা প্ৰত্যেকটা ব্লগে মই একেবাৰে চবতে মই চেণ্ড কৰি দিম তেতিয়া তোক মাতা নাই কিয় তুমি চাইছা এই মাইনা ছাবস্ক্ৰাইবাৰ কিমান আছে অ' মাকে আছে তই থেংক ইউ সঁচা কথা হৈছে মোক দিছি এই হ'ব ইফালে চাল তই ইণ্টাৰভিউ লৈছিলি নাই মই ইণ্টাৰভিউ চলি আছে গতিকে শুন এতিয়া অংকিতা লফা কেনেকুৱা লাগিছে তোৰ গাইজ আৰু এটা কথা আমাৰ এটা মানে শ্বৰ্ট টেম্পাৰ যিটো আমাৰ হাতীৰ পোৱালি তাই লাগিছে মানে এতিয়া মানে ৰাতি ৰখি আছে আৰু কি কৰি আছে চন্দনা তই যদি ব্লগটো চাই আছা বহুত বেয়া নাপাবা আমি মোৰ কি কথা পাতি আছে गजब बेइज्जती है आज इसका गजब बेइज्जती हो আমি যাম মানে क्या बात है मतलब फिर दोस्त होता है ऐसी फिर नहीं कर दिया तेरा यार क्या बात है ना ব্লা 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 এইবিলাক কথা শুনিব নাপায় So guys, এতিয়া অংকিতা যায় ঘৰত খাই আছোঁ ৰ বহুত খাবা না গৰম বহুত গতিকে আমি আইচক্ৰীম খাইছোঁ অকণমান খাই আছোঁ বাৰু লাইট আছে বৰ দাম অংকিতা বহুত ভাল লাগিল তোক লগ পাই কিনে আৰু তোমালোকে খাই মোৰ বহুত ভাল লাগিল সঁচা মানে মোৰতো মানে সময় নহয় ন 2 বছৰ পিছত লগ পাম ন একদম হা অংকিতা বহুত দিনৰ মূৰত লগ পাইছে ইনফেক্ট মইতো হাই ছেকেণ্ডাৰী 12 হাই ছেকেণ্ডাৰী পৰীক্ষাতো তোক লগ পোৱা নাছিলোঁ হয় না এক্সাম দি কিনে গুচি আহোঁ লগে নাপাওঁ আজি 2 বছৰ অতিক্ৰম কৰি কিনে আজি নৱেম্বৰ 12 আজি 13 তাৰিখ অক্টোবৰ 13 তাৰিখ ইয়াত 13 তাৰিখ চ' গাইজ এইটো ব্লগটো এতিয়া এণ্ড কৰিম সেইটো অৱশেষত লগ পালোঁ আৰু বহুত প্লেন মানে মই আপোনালোকে প্লেনিংটো কৰিছিলোঁ হ'ব ঠিক আছে গাইজ এতিয়া আমি ব্লগটো এণ্ড কৰোঁ আশা কৰোঁ আপোনালোকে ব্লগটো চাই ভাল পাইছে আৰু যদি ভাল পাইছে প্লিজ মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব যোনে নতুন হয় আৰু চব কৰিব ইহঁতে কৈ আছে কি কৰিব লাগিব ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব আৰু গোটেইখিনিয়ে কৰি দিব যিমান যি চব কৰিব আৰু কমেণ্ট দিব আৰু মোৰ ফ্ৰেণ্ডকেইটাক মানে আপোনালোকে দেখি কিনে কেনেকুৱা পালে প্লিজ কমেণ্ট মইতো কালি ছাবস্ক্ৰাইব মাৰি দিলোঁ মানে আমাৰ মানুহৰ ব্লগটো ছাবস্ক্ৰাইব কৰিব কমেণ্ট দিব লাইক দিব শ্বেয়াৰ কৰিব এভৰিথিং কৰিব এভৰিথিং চ' গাইজ বাই বাই অংকিতা বাই শুক্ৰু ক'ত বাই চ' মই অলৰেডি বাৰ্থডে ছোৱালীটো লগ পালোঁ মনমি হেপী বাৰ্থডে তুমি মাই ডিয়াৰ চ' এতিয়া তাই ফুৰিব যাব গতিকে বাই বাই ফুল এনজয় কৰ কি আছো চুপে কোনটো লাগে মই ডাইৰেক্ট দিম আৰু মোৰ যোনটা ছাবস্ক্ৰাইব প্লিজ একো চিন্তা নিদিব প্লিজ কিনি দিব নাই এই মানে